মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ অধ্যায় 6 ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ইয়াৰ লেখকৰ পৰিচয় আৰু কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। দেৰি নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এই অধ্যায়ৰ লেখক হৈছে ডিম্বেশ্বৰ নেওগ, যাৰ জন্ম হৈছে 1899 আৰু মৃত্যু হৈছে 1966। এইজন ব্যক্তিয়ে অসমীয়া সাহিত্য বুৰঞ্জীৰ প্ৰণেতা হিচাপে পৰিচিত। ডিম্বেশ্বৰ নেওগ একাধাৰে কবি, নিৰ্ভীক সমালোচক আৰু গৱেষক। অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী গুণগ্ৰাহী প্ৰবক্তা আৰু সমালোচক, লোকসাহিত্যৰ সংগ্ৰাহক তথা আধুনিক যুগৰ প্ৰথমছোৱা অসমীয়া সাহিত্যৰ এজনৰ লব্ধ প্ৰতিষ্ঠ ব্যাখ্যাকাৰ। নেওগৰ জন্ম 1899 খ্ৰীষ্টাব্দত শিৱসাগৰৰ কমাৰফদীয়া গাঁৱত হৈছিল আৰু পিতৃ মাণিক চন্দ্ৰ নেওগ শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা BSc পাছ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। পাছলৈ MA আৰু BT পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰ পৰা অৱসৰ লয়। কলেজীয়া সময়ৰ পৰাই বাহী আলোচনীত প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰা নেওগ ডাঙৰীয়াৰ কবিতা পুথিসমূহ হ'ল মালিকা, সুপিতৰা, মালতী, ইন্দ্ৰধনু, মুকুতা, শ্বাহিদ কাৰবালা, থাপনা আদি। আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভুমুকি, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰম বিস্তাৰ, প্ৰাক ঐতিহাসিক অসম, গ্ৰথ অফ দ্য আছামিয়া লেংগুৱেজ আদিকে ধৰি কেইবাখনো সমালোচনামূলক গ্ৰন্থ নেওগদেৱে ৰচনা কৰিছিল। আবাহন আলোচনীত প্ৰকাশিত এই প্ৰবন্ধটিৰ মাজেৰে ছাত্ৰ জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দেশৰ উন্নতি সাধন কৰাই যে শিক্ষাৰ উদ্দেশ্য হ'ব লাগে তাক প্ৰকাশ কৰা হৈছে। শিৱসাগৰৰ মেটেকাত এই প্ৰবন্ধটি পাঠ কৰে। এই অধ্যায়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। ইয়াৰ প্ৰথম কুৱেশ্যন হৈছে বৰ্তমানৰ প্ৰচলিত শিক্ষাৰ দুখ কি? তোমালোকে যদি পাঠ পঢ়ি থাকা তেতিয়াহ'লে পাঠটোত তোমালোকে পঢ়ি চাই যে ছাত্ৰসকলৰ বৰ্তমান কি কি দোষ হয়। তাৰ পিছৰ কুৱেশ্যনত আছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে। তাৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটা পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। তাৰ পিছৰ কুৱেশ্যন হৈছে গাঁও একাধাৰে নগৰৰ জনক জননী কথাষাৰ তাৎপৰ্যপূৰ্ণ ব্যাখ্যা দিয়া, অৰ্থাৎ বুজাই লিখা। তাৰ পিছত কৈছে ব্যাখ্যা কৰা পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিয়ে নিশ্চিন্তে আন। তোমালোকক ব্যাখ্যা কেনেকৈ কৰিব লাগে আগৰ ভিডিঅ'বোৰত কৈ দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক পাই যাবা, অৰ্থাৎ ওপৰৰ এইখিনিত আই বাটন আছে তাতো পাই যাবা লিংকটো। তাতে যাই তোমালোকে আগৰ ভিডিঅ'বোৰত চাই ল'বা কেনেকৈ ব্যাখ্যা কৰা হয়। তাৰ পিছৰ কুৱেশ্যন হৈছে কমাৰ খালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব, সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমোৱাকৈ নহয়। এই চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি আছিলে। পৰৱৰ্তী চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভাল লাগিলে তোমাৰ বন্ধুবোৰকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা লাইক দিবলৈ নাপাহৰিবা।